এইটো একদম সঁচা কথা ইয়াৰ যিজন ব্যক্তিৰ লগত সদায় কথা পাতি এটা কথা পতা আদত হৈ যায় ন বহুত বেছি ইম্পৰ্টেণ্ট হৈ যায় ন ব্যক্তিজন আৰু ছাডেনলি যেতিয়া সেই ব্যক্তিজনৰ লগত কথা পতা বন্ধ হৈ যায় ন কষ্ট হয় এতিয়া সেইজনক কেনেকৈ বুজাবা কেনেকৈ তোমাৰ কষ্ট হৈ আছে নোৱাৰিবা বুজাব সিহঁতেতো অভিনয় কৰিব আহিছিল সিহঁতে খেলি আছিলে জাষ্ট খেলি আছিলে ন তুমি তোমাক কৈছোঁ খেলি আছিলা ন সেইকাৰণে কষ্ট হোৱা নাই তোমাৰ আজি কান্দি আছোঁ কাৰণ এইখিনিৰ পৰা ভাল পাইছিলে তোমাক সেইকাৰণে কান্দি আছোঁ আৰু তুমি চাগে এইটো দেখি কিনে ভাবি আছা অঁ ৰনা ধনাৰ কাৰণে যোনদিনাখন তুমিও কাৰোবাৰ কাৰণে কান্দিবা ন সেইদিনাখন ফিল কৰিবা যে তাৰ কাৰণে কান্দিব নোৱাৰি ইম্পৰ্টেঞ্চ হ'ব লাগিব সেনেকৈ মনত কষ্ট হ'ব লাগিব এইজন দূৰত যোৱা তেতিয়া এই চকু দি পানী বৈ আহে তুমিতো স্বাৰ্থপৰ ওলাইছা তোমাকতো কি ক'ম কিন্তু এটা কথা কৈ থওঁ জীৱনলৈ মনত ৰাখিব কাৰোবাক যদি ভাল পাব নোৱাৰা তাৰ লগত অভিনয় নকৰিবা যদি ভাল পাব নোৱাৰা তেনেহ'লে তাক বহুত মিছা মিছা কথা কৈ আশাবোৰো নিদিবা আৰু যদি এটা সম্পৰ্ক লং টাইম থাকিবই নোৱাৰিবা